Hey guys, এয়া লৈছোঁ মই গধূলিৰ কাৰণে চাহ আৰু এতিয়া আমি চাহ খাওঁ আমি মই এতিয়া অকলে খাব লাগিব আৰু এই দেখিছি না চুমপাপড়ি মোৰ ফেভাৰিট আৰু এটা বস্তু দেখাং আপোনালোকক ৰ'ব এইটো তামাম টেষ্টি এইটো কি বুলি বা কয় পেৰা টাইপৰ আৰু দেখাত মতক যেন দেখি মই ভাল পাওঁ আৰু লগত লৈছোঁ 1 কাপ একদম গাখীৰ চাহ নহ'লে মই একদম থাকিব নোৱাৰোঁ সঁচা কথা আৰু হয়তো মই বহুতে গাখীৰ চাই ভাল পায় আৰু মই কি কৰোঁ ৰাতিপুৱাও মই গাখীৰ চাই খাওঁ অলপ পানী খাই উঠি গাখীৰ চাই খাওঁ আৰু এই চম্পাপড়ি দেখিছি না কি হ'ল চম্পাপড়ি পেকেট খোলোতে ভিতৰত ভাঙি আছে সেইকাৰণে মই ভাবছোঁ এনেকৈ খাম ভাঙাই এয়া লৈ লৈছোঁ 1 প্লেট আৰু এতিয়া মই খাওঁ দিয়ক